জয় শ্ৰীমন্নাৰায়ণ। ব্ৰহ্মচৰ্য পালন কৰা সকলোতকৈ ভাল সময় কি জানেনে আপুনি? আপুনি যেতিয়াই এই ভিডিঅ'টো পালে, অৰ্থাৎ আপুনি যেতিয়াই পৰা কৰিম বুলি ভাবিছে, তেতিয়াই পৰা আপুনি আৰম্ভ কৰি দিয়ক। এতিয়াই পৰাই আপুনি আৰম্ভ কৰি দিয়ক আৰু আগৰ কথাবিলাক মনোযোগ দি নাথাকিব, ধ্যান কৰি নাথাকিব। আগতে বহুত ভুল হৈ গ'ল, কিন্তু হাৰ নামানিব। এতিয়াও সময় আছে, এতিয়াৰ পৰা আপুনি আৰম্ভ কৰি দিয়ক। এটা কথা বিশ্বাস কৰক, আপুনি যেতিয়াই নেকি আকৌ আৰম্ভ কৰিব, শৰীৰৰ সৌন্দৰ্যতা, গাত বল আহিব, দিনক দিনে ইয়াৰ আপুনি সফলতা অৰ্থাৎ বেনিফিটছ পাই থাকিব। সেয়েহে কৈছোঁ, বহুত মানুহে কি কৰে, বহুত লোকে কি কৰে, নিজৰ জীৱনটো সলনি হোৱাৰ আগতেই এই নিয়মবিলাক এৰি দিয়ে, মানে সংকল্পত অটুট থাকিব নোৱাৰে। আপুনি তেনেকুৱা কেতিয়াও নকৰিব। নিজৰ সংকল্পত অটুট থাকক। 1 মাহ হওক, 2 মাহ হওক, 3 মাহ হওক, 1 বছৰ হওক, চাব এদিন নহয় এদিন নিশ্চয় সফল হ'ব, ছাকচেছ হ'ব। কাৰণ সকলো ফালৰ পৰা যদি বল লাগে আপোনাক, মানসিক বল, শাৰীৰিক বল, সকলো ফালৰ পৰা যদি বল লাগে, কেৱল ব্ৰহ্মচৰ্য পালন।